वेलकाम बैक टू माय यूट्यूब चैनलर अन्य एटा भिडिओলৈ মই পুবালিয়ে আপোনাৰ সকলোকে স্বাগতম জনাইছো। মই আজি কেইজমান কাপোৰ কৰিবলৈ ওলাইছো। কাপোৰ কেইযোৰ কৰিবলৈ মই স্কিন কেইখন এনে ধৰণে লৈ লৈছো। স্কিন কেইখন লৈছো, ৰিডিউসাৰ, কালাৰ সকলোখিনি গুটাই লৈ এতিয়া মই কাপোৰ কেইখন পাৰি লম। কাপোৰ কেইখন পাৰি মই কাপোৰে পাৰি লওঁ, পেপাৰো পাৰি ল'ব পাৰে। যোনে যেনেদৰে ইচ্ছা কৰে কাপোৰো পাৰিব পাৰে আৰু পেপাৰো পাৰিব পাৰে। কাপোৰ কেইখন চাওকচোন, মই কাপোৰ বনাওতে একেবাৰে ঢকুৱাৰ দৰে হৈ গৈছেগে, একেবাৰে ডাঠ হৈ গৈছেগে। কিমান যে ডাঠ হৈছে। কাপোৰখন পৰা মোৰ হৈ গৈছে। এতিয়া মই এই কাপোৰযোৰ পাৰি লৈছোঁ। পিংক কালাৰ কাপোৰযোৰ পাৰি ল'ম। পাৰি লোৱাৰ পিছত মই কালাৰ কৰি যাম। আপোনালোকে চাব কেনেধৰণে মই কালাৰ কৰিছোঁ। মই স্কিনখনত এনেধৰণে কালাৰটো লৈ পুৰণা কাপোৰখনত মই প্ৰথমতে চাই ল'ম স্কিনখনৰ ফুলপাহ সম্পূৰ্ণকৈ উঠিছে নে নাই, কাৰণ ভাল কাপোৰ য'ত কৰি দিব নোৱাৰোঁ, কৰি দিলে বেয়া হ'লে বেয়া লাগিব। এয়া উঠিছে, তথাপিও ভাল ধৰণে উঠা নাই। আকৌ এবাৰ কৰি চাইছোঁ। কৰি চাই যদি মোৰ ভাল হয় তেতিয়াহ'লে মই কাপোৰত উঠাই দিম। এয়া ভাল হৈছে। এতিয়া কাপোৰত দি দিছোঁ, চাওকচোন কেনেকুৱা হৈছে। সুন্দৰকৈ উঠি গৈছে ফুলপাহ। আৰু কাপোৰবিলাক গৰম দিনত পিন্ধিবলৈ ভাল হয়, বহুত ভাল, ইমান হেৰিও নহয়। যদি আপোনালোকে কাৰোবাৰ ল'ব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব, নাম্বাৰ ডেছক্ৰিপশ্যনত থাকিব। কাপোৰযোৰ কৰি মোৰ এতিয়া সম্পূৰ্ণকৈ হৈ গৈছে। কৰি থকা ভিডিঅ'টো দিবলৈ নিদিলোঁ। এতিয়া কাপোৰযোৰ আপোনালোকক দেখাই দিছোঁ। কাপোৰযোৰ এনেধৰণেই মই গোটেইযোৰতে কৰি দিছোঁ। এইখন হৈছে চাদৰখন, এনেধৰণে কৰিছোঁ। ক'তো নিদিয়াকৈ থকা নাই, চবতেই দি গৈছোঁ আৰু ধুনীয়াকৈ বহি গৈছে। আৰু এইখন হৈছে মেখেলাখন। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব। কাপোৰযোৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এইযোৰ পাৰ্পল কালাৰত কৰিলোঁ। কেনেকৈ কৰিলোঁ দেখাই নাথাকিলোঁ, এযোৰ দেখাইছোঁৱেই। কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। এইযোৰ হোৱাইটত কৰিলোঁ, লতা পখিলা দি। এইখন হৈছে চাদৰখন। চাদৰখন এনেধৰণে হেভিকৈ কৰা আছে। সকলো ঠাইতে ফুল দি গৈছোঁ মই। চাদৰখন ক'তো তেনেকৈ উকাকৈ ৰাখি দিয়া নাই। চাওকচোন, মইতো বাহিৰতে কৰিছোঁ, যিহেতু গছপাত এখিলাও আহি পৰি দিলে ক'ৰবাৰ পৰা। এইখন মেখেলাখনো এনেধৰণে 3 লাইন দিছোঁ। 3 লাইন দি কৰা হৈছে। চাদৰখন এটা ৰাউণ্ড ফুল দিছোঁ। এইখন চাদৰখন এনেধৰণে 3 লাইন দি 4 লাইন দিছোঁ। তাৰপিছত মাজত এনেকৈ ষ্টাইল লগাই দিছোঁ। এইখন গোটেইখন চাদৰখন। সকলোবিলাক কৰি থকা ভিডিঅ'টো দিবলৈ সম্ভৱ নহয়, সেয়ে মই এনেধৰণেই কৰি হোৱাৰ পিছত আপোনালোকক দেখাই দিছোঁ। এইখন মেখেলাখনৰো 3 লাইন দিয়া হৈছে।
এইযোৰ কফি কালাৰত কৰিলোঁ এনেধৰণে পাৰি লৈছোঁ পাৰি লৈ এতিয়া কৰি যাম চিলভাৰ কালাৰ দি লতা ফুলটোৱে কৰিছোঁ আটাইকেইখন চাদৰতে মই মাজতো দিয়ে গৈছোঁ এইযোৰ বগাত জাপি ফুল দি কৰিলোঁ এনেধৰণে চাদৰখন জাপিটো দুটা ডাবল জাপিটো দিছোঁ এনেধৰণে চাদৰখন কৰি গ'লোঁ এইখন ব্লেকত কৰি গ'লোঁ এইবাৰ গোলাপ দি মাজত বুটা ষ্টাইলৰ দি দিছোঁ ৰাউণ্ডকৈ কাষত গোলাপৰ ফুলটো দিছোঁ আৰু মাজত এনেধৰণে ডিজাইন কৰি দিছোঁ আটাইকেইযোৰ কাপোৰ কৰি মোৰ সম্পূৰ্ণকৈ হোৱাৰ পিছত আপোনালোকক দেখালোঁ এই কাপোৰকেইযোৰ মোৰ নাজিৰা এগৰাকী ভণ্টিয়ে অৰ্ডাৰ কৰিছিল তেওঁলৈ পঠাম আৰু কাপোৰ একেবাৰে কম মূল্যত দিয়া হৈছে যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ